তো বন্ধুসকল আপুনি যদি ফ্ৰী আইডি পাছৱৰ্ডৰ সহায়ত বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট অৰ্থাৎ জন্ম পঞ্জীয়ন, মৃত্যু পঞ্জীয়ন এনেকুৱা ধৰণৰ 46টা নথিপত্ৰৰ বাবে ইনকাম চাৰ্টিফিকেট এনেকুৱা 46টা নথিপত্ৰৰ ভিতৰত আপুনি নিজৰ ইচ্ছা অনুযায়ী যিকোনো ধৰণৰ চাৰ্টিফিকেট আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপুনি কি কৰিব লাগিব, কোনটো ৱেবছাইটৰ জৰিয়তে ফ্ৰী আইডি পাছৱৰ্ড ল'ব পাৰিব, সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। তো বন্ধুসকল মই ইলিয়াছ, আপোনালোকে চাই আছে ধ্যান ছাপোৰ্ট ইউটিউব চেনেল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথমে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰিব লাগিব। লিংকত ক্লিক কৰাৰ পিছত এনেকৈ পেজটো অপেন হৈ যাব। তো বন্ধুসকল এনেকৈ পেজটো অপেন হোৱাৰ পিছত আপুনি চিম্পলি প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন। আপুনি ইয়াৰ সহায়ত আইডি পাছৱৰ্ড বনাব পাৰিব আৰু তাৰ আগতে আপুনি কেনেকৈ বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট আবেদন কেনেকৈ কৰিব পাৰিব সেইটো প্ৰচেছ আপোনাক দেখুৱাই যাম। তো প্ৰথমে আপুনি আপোনাৰ আইডি পাছৱৰ্ডটো বনাই ল'ব আৰু তাৰ বাবে আপুনি প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ই ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত লগ ইনৰ অপশ্যন আহি পৰিছে, আপুনি চিম্পলি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি প্ৰথমে আপোনাৰ নামটো দি দিব, আপোনাৰ ফাৰ্ষ্ট নাম দি দিব। পিছত আপুনি আপোনাৰ যদি মিডল নাম থাকে আপোনাৰ মিডল নামটো দি দিব আৰু তাৰপিছত আপোনাৰ লাষ্ট নামটো দি দিব। লাষ্ট নাম দিয়াৰ পিছত আপুনি ইয়াত স্ক্ৰীন নেম ৰিকুৱেৰ্ড আপোনাৰ ইউজাৰ আইডিটো দি দিব। মই ইউজাৰ আইডিটো দি আছোঁ। মোৰ ইউজাৰ আইডিটো দিছোঁ। আপুনি তাৰপিছত আপোনাৰ ইমেইল আইডিটো দি দিব। আপুনি আপোনাৰ ইমেইলটো দিয়াৰ পিছত চিম্পলি আপোনাৰ মোবাইল নম্বৰটো দি দিব। আপোনাৰ মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ জেণ্ডাৰ আছে আপুনি জেণ্ডাৰটো চিলেক্ট কৰি দিব। আপুনি যদি মেল হয় মেল দিব, আপুনি যদি ফিমেল হয় ফিমেলটো দি দিব আৰু তাৰপিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপুনি আপোনাৰ কোনটো তাৰিখত জন্ম হৈছে সেই তাৰিখটো দি দিব। তাৰপিছত আপুনি মাহটো দি দিব। দিয়াৰ পিছত আপুনি ইয়াত টেক্সট ভেৰিফিকেশ্যন ৰিকুৱাৰ্ড আপুনি এই টেক্সটত যিখিনি লিখা আছে আপুনি সেইখিনি ফিল আপ কৰি দিব লাগিব। আপুনি সম্পূৰ্ণ কমপ্লিট কৰাৰ পিছত আপুনি ছেভ অপশ্যনত ক্লিক কৰি দিব। আপুনি ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ইয়াত লিখা আহিছে যে থেংক ইউ ক্ৰিয়েটিং এন একাউণ্ট ইউৰ পাছৱৰ্ড হেজ বিন চেণ্ড টু dianchapor25@gmail.com। অৰ্থাৎ আপোনাৰ যিটো জিমেইল দিছে সেইটো জিমেইলত আপোনাৰ পাছৱৰ্ডটো আহি পৰিছে। আপুনি পাছৱৰ্ডটো সেই জিমেইলৰ পৰা ল'ব পাৰিব। তো মই লৈ আছোঁ। আপোনাৰ জিমেইলত ইয়াত আহি পৰিছে। আপুনি পাছৱৰ্ডটো কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত আপুনি চিম্পলি আপোনাৰ সেই ৱেবছাইটত যাব লাগিব। ৱেবছাইটত গৈ আপোনাৰ ইয়াত লিখা আছে আহি পৰিছে, পাছৱৰ্ডটোত পেষ্ট কৰি দিব। আপুনি যিখন কপি কৰিছিল সেইখন পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপুনি চিম্পলি চাইন ইন অপশ্যনত ক্লিক কৰি দিব। চাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত চাওঁ ইয়াত আহিছে নিউ পাছৱৰ্ড। আপুনি আপোনাৰ পাছৱৰ্ডটো বনাই ল'ব পাৰিব। দিয়াৰ পিছত এণ্টাৰ এগেইন আপুনি আকৌ এই পাছৱৰ্ডটো দিব লাগিব। দিয়াৰ পিছত আপুনি চিম্পলি ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰচেছ এইটো হৈ পৰিছে। আপুনি ইয়াত চাওঁ হোৱাট ইজ ইউৰ ফাদাৰ্ছ মিডল নেম আপুনি ইয়াত ক্লিক কৰিব আৰু কেইবাটাও অপশ্যন আছে। আপুনি হোৱাট ইজ ইউৰ লাইব্ৰেৰী কাৰ্ড নাম্বাৰ, হোৱাট ইজ ইউৰ প্ৰাইমেৰী ফ্ৰিকুইড ফ্লায়াৰ নাম্বাৰ, হোৱাট ইজ ইউৰ ফাৰ্ষ্ট ফোন নাম্বাৰ, হোৱাট ইজ ইউৰ ফাৰ্ষ্ট টিচাৰ নেম, ৰাইট মাই অ'ন কুৱেশ্যন আপুনি যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰিব আৰু লোৱাৰ পিছত আপুনি এনচাৰ অপশ্যনত ক্লিক কৰি আপুনি যিকোনো এটা দিব পাৰিব। অৰ্থাৎ হোৱাট ইজ ইউৰ ফাদাৰ্ছ মিডল নেম আপুনি ইয়াত দিব পাৰিব। মই যিহেতু দিছোঁ আপুনি যিটো আপোনাৰ ফাদাৰ্ছৰ মিডল নাম হয় সেইটো দি দিব। দিয়াৰ পিছত আপুনি ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰচেছ ইয়াত আহি পৰিছে। আপোনাৰ আইডি পাছৱৰ্ড হৈ গৈছে। তো বন্ধুসকল আপুনি কেনেকৈ ডেথ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট কেনেকৈ আবেদন কৰিব সেইটো পেজ আপুনি ক'ত পাব ইয়াৰ বিষয়ে আপোনাক জনাই যাম। তো বন্ধুসকল প্ৰথমে আপুনি ই-গভাৰ্নেন্স ছাৰ্ভিচত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ইমেইল এড্ৰেছটো দি দিব।
আপুনি ইমেইল আইডিটো দিয়াৰ পিছত আপুনি চিম্পলি আপুনি যিখন স্ক্ৰীন নাম দিছিলে সেই স্ক্ৰীন নামটো দি দিব। স্ক্ৰীন নাম দিয়াৰ পিছত আপুনি চিম্পলি লগ ইন অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ সন্মুখলৈ নতুন এটা পেজ অপেন হৈ যাব আৰু এই পেজত আপুনি সম্পূৰ্ণ প্ৰচেছ আপুনি দেখি পাব যে ইয়াত চিলেক্ট চাৰ্চ ই ফ্ৰম বাই টাইটেল। আপুনি এই চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি দেখা পাব বহুত কেইটা অপশ্যন আহি পৰিছে। ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ এডমিশ্যন ইনটু এক্সামিনেশ্যন এণ্ড বহুত কেইটা আছে টেষ্ট, এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট, এপ্লিকেশ্যন ফৰ চেঞ্জ দ্য নেম এড্ৰেছ এজ, এপ্লিকেশ্যন ফৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চ, এপ্লিকেশ্যন ফৰ ডেথ চাৰ্টিফিকেট, আপুনি এপ্লিকেশ্যন ফৰ ড্ৰাইভিং লাইচেঞ্চ, এনেকৈ 46টা আপুনি যিকোনো ধৰণৰ এপ্লাই কৰিব পাৰিব। তো এনেকৈ আপুনি এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আপুনি ইয়াৰ জৰিয়তেও টকা ইনকাম কৰিব পাৰিব। আপুনি এটা বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিবলৈ বজাৰত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ পৰা মিনিমাম 2000 টকা ল'ব। তো আপুনি ঘৰতে বহি এইটো আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আপুনি যদি এইটো ভিডিঅ' ভাল পায় তো এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।